কবিতাৰ শব্দৰ মাজত কবি আবেগিক হৈ ৰ'ল। কবিতা লিখি লিখি কবিৰ সময় উকলি গ'ল। আজিৰ ব্যয়বহুল পৃথিৱীত কবিৰ কবিতা মূল্যহীন হৈ ৰ'ল। তুমিতো জানাই, তোমাৰ সেই অভিজাত সমাজত মোৰ দৰে কবিৰ কোনো স্থান নাই। কেৱল স্মৃতিবোৰ বুকুত বান্ধি কবিয়ে জীৱন বাটত আগুৱায়। পাৰিলে কৰিবা মোক ক্ষমা। তুমিতো জানাই, তোমাক দিবলৈ এই কবিৰ কবিতাৰ বাহিৰে আৰু একো নাই। যদিও দেহত সুধাৰ তাৰণা থাকে, তথাপিও কবিৰ কলমত শব্দৰ জোৱাৰ উঠে। দৰিদ্ৰতাৰ বাধা নেওচি দুচকুৱে হেজাৰ সপোন দেখে। জানো সপোন কাহানিও পূৰ্ণ নহয়, জানো সপোন কাহানিও পূৰ্ণ নহয়, কিন্তু সপোনে কাহানিও সমাধি নলয়। কাৰণ এই মৰণশীল পৃথিৱীত এই কবিৰ কাহানিও মৰণ নহয়, এই কবিৰ কাহানিও মৰণ নহয়।